যি বনাব পাৰে ECC ট্ৰেইনিঙৰ সময়ত আমাৰ চেণ্টাৰত এনেদৰে এইবিলাক TLM বনাবলৈ দিয়ে এইটো আমি আপেল এটা বনাইছোঁ আপেলত এটা চকু মুখ দি পেলাই বনোৱা হৈছে এইবোৰ যি পাওঁ যেনেকৈ পাৰোঁ তাতে এনেকৈ বনোৱা হয় বান্ধৱীসকলৰ লগত লগ লাগি বনোৱা হয় প্ৰত্যেককে ভাগে ভাগে দিছে এনেকৈ বনাবলৈ কিন্তু চবৰে যে একেটাই হ'ব সেইটো নহয় কিন্তু আমি এইটো বাছি ল'লোঁ এটা আপেল ইয়াত চকু মুখ জিভা দিয়া হৈছে এইটো আমি এনেদৰে বনালোঁ আমি 5জনী আছিলোঁ 5জনী আৰু এটা তৰমুজ বনাইছোঁ তৰমুজৰ এইটো হৈছে আপেলটো সম্পূৰ্ণ হৈ গ'ল ইয়াত চকু দিলোঁ পাত দিলোঁ তাৰপিছত এইফালে আৰু এটা তৰমুজ বনোৱা হৈছে তৰমুজটোৰ কালাৰ দিয়া নহ'ল কাৰণ খুব কম সময়ৰ ভিতৰতে এইবিলাক আমি বনাব লাগে বনাই মেলি আমি এনেকৈ প্ৰদৰ্শন কৰোঁ ইয়াৰ এগৰাকী বান্ধৱীয়ে এইটো প্ৰদৰ্শন কৰিলে এটা বেগত তৰমুজ হৈছিলে এইটো কেঁচা তৰমুজ বুলি ক'ব লাগিব এইখিনি আমি প্ৰদৰ্শন কৰিলোঁ বাকী এইটো বেলেগৰ হয় আজি এনেকৈ সামৰিলোঁ